দাক্ষিণাত্য দক্ষিণ মানে গতিকে আমাৰ পাৰ্টটো কি হ'ব ভাৰতৰ দক্ষিণ পাৰ্টটো এই পাৰ্টটো এইটো আকৃতিটো কেনেকুৱা ত্ৰিভুজ আকৃতি হয়নে আৰু দাক্ষিণাত্য মালভূমিটো পুৰণি শিলাৰে গঠিত বুলি কৈছে পুৰণি শিল আটাইতকৈ পুৰণি শিল ইয়াৰ সীমাটো আছে আমাৰ এই যে এইখিনিত বিন্ধ্য পৰ্বত আছে আমি পৰ্বত বহুৱাইছোঁ আগতেও মই এতিয়াও বহুৱাইছোঁ বিন্ধ্য পৰ্বত আছে সাতপুৰা আছে এইখিনিত ছোটানাগপুৰ মালভূমি আছে এইখিনিৰ পৰা আমাৰ উত্তৰৰ সীমাটো আৰম্ভ হৈছে জানা দাক্ষিণাত্য মালভূমি আমি দক্ষিণলৈকে গৈ থাকিম আমাৰ উত্তৰৰ সীমাটো হৈছে বিন্ধ্য পৰ্বত সাতপুৰা বা ছোটানাগপুৰ মালভূমি পূবৰ ফালে আছে এই মালভূমিটোৰ অংশ কিন্তু আমাৰ ইয়ালৈকেও গৈছে এইটো পিছত ক'ম বাৰু তাৰ পাছত গৈছে কি মহাদেৱ আৰু মহাকাল পৰ্বত এই ইয়াতে আছে মহাদেৱ আৰু মহাকাল পৰ্বত এইখিনিতে আছে আমাৰ পৰ্বতবিলাক হা আছে যে মালভূমি বুলি কৈছে যে পৰ্বত আৰু মালভূমি বা পাহাৰ পাৰ্থক্য এইটোৱে যে এটা সময়ত ইহঁত কি আছিল পাহাৰেই আছিলে কালক্ৰমত ইহঁতৰ ভূখণ্ডবিলাক ওপৰৰ পাহাৰ বুলি কওঁতে আমাৰ সেইটো কেনেকুৱা হয়নে এনেকুৱা মালভূমি বুলি ক'লে কেনেকুৱা এনেকুৱা তাৰমানে ইয়াৰ জুমটো যিটো জুম ওপৰৰ যিটো শৃংগ কোণাৰ নিচিনা সেই বস্তুটো ক্ষয় গৈছে কিয় ক্ষয় নিয়াইছে বতাহৰ ফলতে হওক বা বিভিন্ন কাৰণৰ ফলত ইহঁতৰ এই ওপৰৰ বস্তুবিলাক ভাঙি চিঙি আনি এনেকুৱা পৰ্যায় পাইছে মালভূমিলৈ ৰূপান্তৰিত হৈছে বুজি পাইছা আৰু ইয়াত কি নাই পাহাৰৰ দৰে গছ গছনি নাই মানে কি হয় মানে কি কয় খোলা মানে অকল শিলেই হয় অকল শিলেই শিল তাতে কোনো ধৰণৰ সেউজীয়া আৱৰণ নাই মালভূমি আৰু পাহাৰৰ মাজত পৰ্বত নহয় দেই পাহাৰৰ মাজত পাৰ্থক্য এইটো পৰ্বত বুলি ক'লে আৰু ওখ হ'ব তাতে আকৌ বৰফ থাকিব তেওঁলোকে সেইকেইটা বস্তুৰ অৱয়ৱৰ পাৰ্থক্য জানিব লাগিব গতিকে এতিয়া ইয়াতে কিন্তু আমাৰ কি আছে এখন পশ্চিম ঘাট পৰ্বত আকৌ ইয়াতে কি আছে পূৰ্বৰ ঘাট পৰ্বত আছে ইয়াৰে এটা বৈশিষ্ট্য হৈছে এই মালভূমিৰ পৰা যিবিলাক নদী আহিছে যিবিলাক আমাৰ দক্ষিণৰ ফালে নদী আছে সেই নদীবিলাক পশ্চিম ঘাট মানে আমাৰ পশ্চিম পাৰ্টৰ পৰা পূব পাৰ্টলৈকে বৈ গৈছে মানে বংগোপসাগৰলৈ বৈ গৈছে নদীবিলাক কিয় বৈ গৈছে কাৰণটো কি কোৱা কোনোবা এটা কৈছে তাৰমানে আমাৰ পশ্চিম ঘাট পৰ্বতৰ ফালে বা ভাৰতৰ দক্ষিণ পশ্চিমৰ এই পাৰ্টটো তাৰমানে নিশ্চয় কি ওখ এঢলীয়া ওখ কাৰণে আমাৰ নদীবিলাক এই জাগাৰ পৰা ওলাই আমাৰ বেছিভাগ নদী ক'লৈকে গৈছে বংগোপসাগৰলৈকে গৈছে বা পূবলৈ ঢাল খাইছে এখন নদী কি হৈছে গোদাবৰী মহানদী প্ৰথমখন হ'ল এইখিনি মহানদী গোদাবৰী কৃষ্ণা মানে এনেকা হয় কিন্তু বাকী ব্ৰহ্মপুত্ৰটো ইফালে দি এনেকৈ বৈ আহিছে সেইটো কথা নহয় কিন্তু তাৰ মাজতে দুখন নেজৰ বাকীখিনি পিছত কম নদী আছে যি দুখন নদী কলৈ গৈ গৈছে আৰৱ সাগৰলৈ গৈ গৈছে আমাৰ এইখিনিত আৰৱ সাগৰ আছে কি আছিল নদী দুখন নৰ্মদা আৰু তাপ্তি এইখন নৰ্মদা আৰু এইখন তাপ্তি মই আগতে কৈ দেখিছোঁ দেখিছানে দুখন একেলগে আঁকিছোঁ কিন্তু মই এই পৰ্বতখন যে আছে এই পাহাৰখনৰ তলত তাপ্তিটো আঁকিছোঁ কিয় আঁকিছোঁ কাৰণ এখন হ'ল তোমালোকক তাৰমানে মই একেলগে দাক্ষিণাত্য মালভূমিৰ এক্সপ্লেনেশ্যন দিওঁতে পৰ্বত আৰু নদীৰ যিটো লোকেশ্যন সেই লোকেশ্যনটো একেলগে বুজাই গৈছোঁ বুজি পাইছা কনচেপ্টটো এনেকৈ ক্লিয়াৰ হৈ যাব তোমালোকে মেপত মই আঁকিব দিছিলোঁ যে বহুৱাই গ'লে আৰু মেপৰ বহুৱা এক্সট্ৰাকৈ মনত কৰিব নালাগে সাতপুৰাখন আছে এইটো নৰ্মদা
নৰ্মদা নদী আৰু এইটো তাপ্তি নদী তাপ্তি নদী। কেতিয়াবা তাপ্তিটো তাপি বুলিও আহে ভুল নকৰিবা তাপি বুলিও আহে তাপ্তি বুলি আহে এইটো হ'ল সাতপুৰা হ'লনে এই দুখন নদীয়ে আমাৰ গ্ৰস্ত উপত্যকা বুলি কয় তোমালোকে এতিয়া বুজি পোৱা গ্ৰস্ত উপত্যকাৰ মাজেৰে এই দুখন নদী পৰিছে আৰৱ সাগৰত পৰিছে এতিয়া তোমালোকৰ প্ৰশ্ন আহিব পাৰে এনেকৈ আহিব দুটা ধৰণৰ প্ৰশ্ন আহে যে আৰৱ সাগৰলৈ বৈ যোৱা দুখন নদীৰ নাম লিখা এতিয়া হ'ব আমাৰ কি নৰ্মদা আৰু তাপ্তি আৰু কেতিয়াবা এনেকৈ আহে যে দুখন পশ্চিম বাহিনী তেতিয়া তোমালোকৰ অলপ গণ্ডগোল লাগি যায় পশ্চিম বাহিনী বদলি এতিয়া মানে নৰ্মদা এতিয়াও নৰ্মদা পশ্চিম বাহিনী তাৰমানে আমাৰ দিশটো তোমালোকৰ মই আৰম্ভণিৰ পৰা কৈছোঁ পশ্চিম বাহিনী পশ্চিমৰ দিশে পশ্চিমলৈ গৈ যোৱা হয়নে বাকী সমস্ত নদীলৈকে আহিছে পূৰ্বলৈকে আহিছে পূব বাহিনী গতিকে এক্সেপশ্যনৰ প্ৰশ্নটোহে আহিব তোমালোকৰ কমন প্ৰশ্নটো নাহে অপশ্যনত আহি যাব নৰ্মদা থাকিল বাকীকেইটা এই নদীৰ নাম দিলে হয়নে এই গতিকে অপশ্যন MCQ প্ৰশ্ন আহিব পাৰে আৰু কৈছে ইয়াৰ দক্ষিণৰ অংশটো আমাৰ দাক্ষিণাত্য মালভূমিৰ দুটা ভাগ বুলি কৈছে ইয়াৰে উত্তৰ অংশটো বিস্তৃতি কম এইখিনি ঠেক বুলি কৈছে আৰু এইখিনি সমানে বহল বুলি কৈছে মালৱা মালভূমি আৰু চুটানাগপুৰ মালভূমি এইখিনিত মালৱা মালভূমি আছে এইখিনিত চুটানাগপুৰ মালভূমি আছে কিন্তু দক্ষিণৰ এই সীমাত আছে আমাৰ বছিৰঘাট পৰ্বত পূৰ্বঘাট পৰ্বত নকলোৱে পৰ্বতৰ এঢলীয়া এইখিনি কথা ক'লে হৈ গ'ল এইখিনি দাক্ষিণাত্য মালভূমিৰ বিষয়ে এতিয়া তোমালোকে